ৰেচিপি এটা বনাবলৈ ওলাইছো। গৰমৰ দিনত ল'ৰা ছোৱালীয়ে আইচক্ৰীম খাই ভাল পায়। মই আইচক্ৰীম বনাম বুলি ভাবিছো। আইচক্ৰীম বনাবলৈ কাৰণে কি কি লাগিব সেইকেইটা মই তোমালোকক দেখুৱাই লওঁ। চোৱাচোন কি কি বস্তু মই ঠিক কৰি থৈছো আইচক্ৰীম বনাবলৈ কাৰণে। বন্ধ কৰ। এয়া মই 30টা জাজ জেলি ললো। তাৰপিছতে এক পিচ এয়া ব্ৰেড মই ধুনীয়াকৈ কাটি ললো আৰু আমুল তাজা এক পেকেট ললো। লগতে গাখীৰ এপোৱামান হ'ব চাগে। গৰুৰ গাখীৰ ললো আৰু আমুল তাজা ললো। এইকেইটা মই গোটেইকেইটা এতিয়া ঠিক কৰি ল'ম। তাৰপিছতে দেখুৱাম। এতিয়া মই ব্ৰেডৰ পিচটো ধুনীয়াকৈ টুকুৰা কৰি ল'ম। সৰু সৰু টুকুৰা কৰি ল'লে সুবিধা হ'ব বনাবলৈ কাৰণে। এনেকুৱা সৰু সৰু পিচ কৰি লৈছো। মোৰ ব্ৰেডৰ পিচখিনি হৈ গ'ল। ইয়াত জাজ জেলিখিনি মই এটাকে নাজানো আৰু ট্ৰাই কৰিম বুলি ভাবিছো। বেয়া হ'লে আৰু কি হ'ব আৰু। নাথাকে আইচক্ৰীমটো আকৌ মিঠা নহ'লে এতিয়া গাখীৰখিনি ধুনীয়াকৈ উতলি গ'ল। গাখীৰখিনিত মই অলপ চেনি দি দিলোঁ। চেনিটোতো সোৱাদটো হ'বলৈ কাৰণে লাগিবই নহয়। আইচক্ৰীমত মিঠা নহ'লে ল'ৰা ছোৱালীয়ে বা খায় নে নাখায়। এতিয়া মই যে কাটি থৈছিলোঁ এয়া ব্ৰেড পিচখিনি ইয়াত দি দিম। কাটি থোৱা ব্ৰেডৰ পিচখিনি ইয়াত দি দিলোঁ। ইয়াত নিচিনা ধুনীয়াকৈ ফুলি ফুলি কোমল হৈ গ'ল। তৎক্ষণাতে গাখীৰখিনি এবজৰ্ব কৰি লওক ব্ৰেডৰ পিচখিনিয়ে। তাৰপিছতে অলপমান মই ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হোৱাৰ পিছত এই জেলিখিনি, এইখিনিতো জাজ জেলি হয়, জেলিখিনি আৰু এইখিনি দুইখিনি একেলগে মিক্সিত মাৰিলোঁ। তাৰপিছত দেখুৱাই আছোঁ। এতিয়া মই মিক্সিত মাৰাৰ পিছত এইটো কালাৰটো কি ধুনীয়া একদম কালাৰ আহি গ'ল। ষ্ট্ৰবেৰী কালাৰটো ধুনীয়াকৈ কালাৰটো আহি গ'ল। এতিয়া অলপমান ডাঠ কৰিম। ডাঠ হোৱাৰ পিছত মই আইচত ভৰাই থ'ম। তাৰপিছত দেখুৱাম কেনেকুৱা লাগিছে সকলোকে। এতিয়া মই মিক্সিত মাৰাৰ পিছত এইটো কালাৰটো কি ধুনীয়া একদম কালাৰ আহি গ'ল। ষ্ট্ৰবেৰী কালাৰটো ধুনীয়াকৈ কালাৰটো আহি গ'ল। এতিয়া অলপমান ডাঠ কৰিম। ডাঠ হোৱাৰ পিছত মই আইচত ভৰাই থ'ম। তাৰপিছত দেখুৱাম কেনেকুৱা লাগিছে সকলোকে। এতিয়া মই মিক্সিত মাৰাৰ পিছত এইটো কালাৰটো কি ধুনীয়া একদম কালাৰ আহি গ'ল। ষ্ট্ৰবেৰী কালাৰটো ধুনীয়াকৈ কালাৰটো আহি গ'ল। এতিয়া অলপমান ডাঠ কৰিম। ডাঠ হোৱাৰ পিছত মই আইচত ভৰাই থ'ম। তাৰপিছত দেখুৱাম কেনেকুৱা লাগিছে সকলোকে। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি মোৰ আইচক্ৰীমটো কমপ্লিট হৈ গ'ল। ত' এতিয়া মই সকলোকে আইচক্ৰীমটো দেখুৱাম আৰু কেনেকুৱা লাগিল সকলোৱে ক'বা। এতিয়া মই আইচক্ৰীমটো খালে যাওঁ ব'লা। এতিয়া মই ফ্ৰিজ খুলি আছোঁ দেই। ফ্ৰিজটো খুলি চাম এতিয়া কেনেকুৱা হ'ল আইচক্ৰীমটো। বনাই থ'লোঁ এতিয়া খাবলৈ কাৰণে। এতিয়া এইটো আইচক্ৰীমটো বনালোঁ, কিন্তু কেনেকুৱা হ'ল চামগৈ এতিয়া। লাইটটো দি দিয়াচোন সেইটো ৰুমৰ। এইখিনি দেই আইচক্ৰীম বৰ ধুনীয়া বনাইছে, কিন্তু কালাৰটো চাওঁ এতিয়া। এইখিনি আইচক্ৰীম একদম
কালাৰটো কালাৰ হৈছে এইটো অৰেঞ্জো নহয় পিংকো নহয় কালাৰটো সকলোৱে চোৱাচোন বৰ ধুনীয়া আইচক্ৰীম বনিছে কিন্তু দেই আইচক্ৰীমটো এতিয়া সকলোৱে ট্ৰাই কৰি চাবা মই কি দিলোঁ সেইটোতো সকলোৱে গম পালাই এতিয়া মই কি দিছিলোঁ সেইটোতো সকলোৱে গম পালাই ন এতিয়া সকলোৱে ট্ৰাই কৰি চাবা মোৰ নিচিনাকৈ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা আৰু মোৰ ব্লগটোৰ নাম জানাই শিখা ব্লগ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা বুলি